নমস্কাৰ বন্ধুসকল, প্ৰথমে তোমালোক সকলোকে মই স্বাগতম জনাইছোঁ। আমি সকলোৱে ৰাকেশ দাৰ বিয়াৰ কথা গম পালোঁ, ৰাকেশ দাৰ বিয়া দেখিলোঁ, ৰাকেশ দাৰ কইনা চালোঁ। হয়, সেইখিনি বাৰু গ'ল, কিন্তু এইখিনিতে এটা কথা যে ৰাকেশ দাৰ বিয়াটো হৈ গ'ল, ৰাকেশ দাৰ সখীয়েকৰ বিয়া কেতিয়া হ'ব? হয়, ৰাকেশ দাৰ সখীয়েকৰ বিয়া কেতিয়া, অৰ্থাৎ ৰাকেশ দাৰ সখীয়েক কোন? ভৃগু কাশ্যপৰ বিয়া কেতিয়া আছে তোমালোকে বাৰু জানানে? হয়, আজি মই তোমালোকক ক'ম যে ভৃগুদাৰ বিয়া কেতিয়া। মই নহয়, ভৃগুদাই নিজ মুখে ক'ব যে ভৃগুদাৰ বিয়া কেতিয়া। মই তোমালোকক দেখাম, তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকা, গম পাবা যে ভৃগুদাৰ বিয়া কেতিয়া। ব'লা নহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি ৰাকেশদাৰ বিয়া লাগে, আপোনাক কেনেকুৱা লাগিছে? ৰাকেশৰ বিয়া, প্ৰিয় বন্ধুৰ বিয়া, অভিয়াছলি বেয়া নালাগে, ভালেই লাগিব। আৰু আপোনাৰ নিজৰ বিয়াখনৰ কথা কিবা এটা ক'ব লাগিছিল। হ'ব 2021 আৰু যেতিয়া হ'ব গম পাব, সকলোৱে আহিলেই হ'ল তেনেকৈ। আৰু আপোনাৰ ঢকুৱাখানা কেনেকুৱা লাগিছে? ঢকুৱাখানা ইজ অলৱেজ মাই ফেভৰেট, মই দুবাৰ আহি গৈছোঁ গান গাবলৈ, আৰু এতিয়াও খুব ভাল লাগিছিলে। এটা নতুন এক্সপিৰিয়েঞ্চ হ'ল যে বিয়াত প্ৰথম বিয়া দেখিলোঁ, আৰু তাত মৰাণৰ যি জনজাতীয় নিয়ম, সেই নিয়মবোৰত বিয়াখন পাতিছে। ডেট ৱাজ টু ফেণ্টাষ্টিক, এণ্ড এই নিয়মটো আজি প্ৰথমবাৰ দেখিছোঁ আৰু ভিৰ হৈছে। ধন্যবাদ। অলপ কামোৰ দিলোঁ বেয়া নহ'ব। নাই এই মৰম ভালে লাগিব, থেংক ইউ। তোমালোকে হয়তো দেখিলা, গম পালা, শুনিলা যে ভৃগুদাই নিজ মুখে ক'লে যে ভৃগুদাৰ বিয়া কেতিয়া হয়। অহা বছৰ 2021 চনত আছে ভৃগুদাৰ বিয়া, ৱেইট কৰা। সেইখিনিও আছে, সেইখিনিও দেখাম, সম্পূৰ্ণ ভিডিঅ' দেখাম তোমালোকক। আজি তোমালোকে মোৰ ভিডিঅ'টো এতিয়ালৈকে সকলোৱে ইমান মনোযোগেৰে চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ। তোমালোকৰ মৰম আৰু সহায় সদায় আগবঢ়াই যোৱা। নতুন ভিডিঅ', তোমালোকে বিচৰা ভিডিঅ' মই মোৰ চেনেলত আপলোড কৰি যাম। থেংক ইউ। লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব। সুন্দরী পমিলা তোক দেখা পাই মন পগলা।